Hi friend, welcome to my mini vlog. আজি মই সেৱৈ বনাব লৈছো। ভালেমান দিন হল সেৱৈ খোৱা নাই। হে ঈদতে খোৱা। ভাবিলো আজি অলপ সেৱৈ বনাই খাই চাও আৰু আপোনালোককো অলপ শেয়াৰ কৰি দিও কেনেকুৱানো মই সেৱৈ বনাইছো। তাকে মই এতিয়া যি লাগে সেৱৈ বনাবলৈ মই হেখিনি আগতে যোগাৰ কৰি লৈছো। এয়া কাটি আছো, এটা কাজু কাটি লৈ আছো এইবিলাক। আগত দেখিনি যোগাৰ কৰি লম। গাইস আজি মই সেৱৈ বনাম বুলি ভাবিছো। ঘৰৰ লৈ এফালে ডাব, তাৰ পাছত এয়া সেৱৈ পেকেট, আৰু পাছত এয়া গাখীৰ পেকেট খিনি। আহক সেৱৈ কেনেকুৱা বনাইছো আপোনালোকক দেখাইছো বাৰু। এতিয়া মই সেৱৈ খিনি প্ৰথমতে ভাজি লম। এয়া 2 পেকেট সেৱৈ লৈছো। এতিয়া ভাজি লম প্ৰথমতে সেৱৈ খিনি। গাইস এয়া মই প্ৰথমতে সেৱৈ খিনি ভাজি লৈ আছো। সেৱৈ খিনি অলপ শকত আছে, এই কাৰণে ভাজোতে মেলোতে সময় লৈছে। এয়া ৰিফাইন খিনি এড কৰি দি আছো এতিয়া, আৰু এতিয়া ভাজি লম। সেৱৈ খিনি ৰঙাকে ভাজি লম, তাৰ পাছত বনাম। এয়া মোৰ সেৱৈ ভজা হৈ গল। এয়া সব ৰঙা হৈ আহিছে। এতিয়া মই এই সেৱৈ খিনি উঠাই লম এটা কিবাত। এয়া সব ইমান ধুনীয়া ৰঙা হল। এতিয়া মই গাখীৰ খিনি আগত উতলাই লম, তাৰ পাছত ইয়াত সেৱৈ খিনি এড কৰিম। এয়া গাখীৰ খিনি এতিয়া উতলিবলৈ অলপ দেৰি থৈ দিম। গাইস এয়া মই এতিয়া চেনি এড কৰি দি আছো। চেনি খিনিও অলপ উতলিব লাগিব, সেই কাৰণে চেনি খিনিও এড কৰি দি আছো। আৰু এতিয়া এয়া ডাব আৰু কাজু এইবিলাক কাটি থৈছিলো, এইবিলাক এড কৰি দি আছো। এতিয়া অলপ দেৰি উতলিব দিম। চেনি তেনি এখিনি দিলো, ভালকে অলপ সিজি লওক, তাৰ পাছত মই সেৱৈ খিনি এড কৰিম। এয়া মোৰ গাখীৰ উতলি আহিছে। এতিয়া মই ভাজি থোৱা সেৱৈ খিনি ইয়াত এড কৰি গৈ আছো। সেৱৈ খিনি সব একেবাৰে ৰঙাকে ভাজি থলো। দেখিবলৈ ভাল হৈছে, সেইকাৰণে কালাৰটো ভাল আহিছে। এয়া এতিয়া অলপ সিজাম। সেৱৈটো অলপ শকত আছে, সেই কাৰণে মই অলপ বেছিকে সিজাইছো। মিহি হলে ইমান সিজাব নালাগিলে হয়, সোনকালে হৈ গলে হয়। সেৱৈ খিনি অলপ শকত আছিলে, সেই কাৰণে মই অলপ সিজাই আছো। এয়া উতলিয়ে আহিছে, ভালকে চামুচ দি লৰাই মেলি লৈ আছো অলপ। এয়া চক ইমান ধুনীয়া হৈয়ে গ'ল সেৱৈ মোৰ এইফালে চক। এতিয়া মই দুটালে বাড়ি লৈ আছো। বেটাই নাই, খেলি আছে, সেই কাৰণে ভাবিলো প্ৰথমতে আমিয়ে খাই লওঁ। সেই কাৰণে দুটালে বাড়ি লৈ আছো। এয়া গাইস এয়া আমাৰ বেটাই সেৱৈ খাই আছে। তাৰ বোলে সেৱৈ খাবলৈ মন, সেই কাৰণে সেৱৈ খাই লৈছে। এতিয়া কেনেকুৱা হৈছে? মজা হৈছে। গাইস এয়া বেটাই পুৰা তলমূৰ কৰি সেৱৈ খাই আছে এইফালে চক। সি আৰু আপোনালোকক কিবা কৈ আছিলে, মই সেইকাৰণে কথাখিনি নুশুনালো। মই কথাখিনি কাটি থলো। এয়া ভিডিঅ'ৰ যোগেদি সি আপোনালোকক কৈ আছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু সেৱৈ খাব হলে আমাৰ ঘৰলৈ আহি যাব বুলি কৈ আছিলে। সেইকাৰণে মই সেইখিনি সাউণ্ডটো কমাই দিলো আৰু ভইচটো লগাই দিছো। গাইস যদি ভিডিঅ'টো ভাল লাগে আৰু এবাৰ কৈ দিছো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি